Hi ma'am. Hey guys, welcome to my YouTube channel. Loriyoli Collegeৰ freshers আছে আজি তাকে চাবৰ কাৰণে যাব ওলাইছো আৰু ইন স্পেশালি আজি মই ফাৰ্স্ট টাইমৰ কাৰণে সুবাসনা বাক এবাৰ লগ কৰিবৰ কাৰণে গৈ আছো সো সুবাসনা বাৰ লগত যদি ভাগ্যত কথা পাতিব পাৰো হয়তো 2-3 মিনিট মিলে তেতিয়াহ'লে মই নিশ্চয় আপোনালোকক তাৰ ক্লিপটো মই আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম তো চাই থাকিবা গলৈকে So I পালো ফাইনালি এইখন হৈছে আপোনাৰ মঙ্গলদৈ কলেজ য'ত মই পঢ়িছিলো আগতে মোৰ প্ৰাচীন মহাবিদ্যালয় বুলি ক'ব লাগিব প্ৰায় 2টামান বজাত ফাইনালি হুইট ইজ ওভাৰ আহি পালে আমাৰ মৰমৰ সুবাসনা বা যাৰ একচুয়ালি মইও এজন বহুত ডাঙৰ অনুৰাগী হয় কাৰণ তেওঁৰ গানবোৰ সঁচাকৈ বহুত মুগ্ধ আৰু বহুত ধুনীয়া সুৰত গায় সো তেখেতক ফাইনালি মই প্ৰথমবাৰ কাৰণে লাইভ দেখা পাই মই এটা হাই এটা দিছিলো তেখেতে মোক ধুনীয়াকৈ ৰেসপন্স কৰিলে তো এইটো মোৰ সঁচাকৈ বহুত ভাল লাগিল আৰু তাৰ মাজতে মই জাস্ট এটা অপৰচুনিটি এটা পাইছিলো 5 মিনিট মান মই কথা পাতিবৰ কাৰণে তো বাৰ লগত মই কি কথা পাতিলো আপোনালোকে চাওক ডাইৰেক্টলি ভিডিঅটো Welcome to Mongolai College. I can go to Apnani. Thank you so much. We are ভাল লাগিছে এবাৰ প্ৰথম আহিছো হয় শো হোৱা নাই এতিয়ালৈকে শো কৰি মনত আছে আশা কৰিছো বহুত ষ্টুডেন্টে আপোনাৰ কাৰণে এক্সাইটেড হৈ আছে এটাই কথা দি আছে যে বা কেতিয়া আহিব ময়ো এক্সাইটেড হৈ আছো সবকে লগ কৰিব কলেজ শো বিলাক কৰি মই এনেও খুব ভাল পাওঁ হয় আশা কৰোঁ ইয়াত সবে এনজয় কৰিছো আৰু ফেচবুকত এটা পোষ্ট এটা দিছিল আপুনি অলপ আগতে চাইছো আমি এইটোৱে ৱেইট কৰি আছো যে কেতিয়া আহিব ইভেন আমি বাহিৰত গেটত ৱেইটো কৰি আছিলো আহক সোনকালে আহক আহিলে লগ পাম আৰু এনেকুৱাকৈ একচুৱেলি ক'ব গ'লে লাইভ মই প্ৰথমবাৰ দেখিছোঁ আপোনাক আজি হয় আগতে আপোনাৰ গানবিলাকৰ মই একদম বহুত ডাঙৰ এজন অনুৰাগী হয় হয় শুনি ভাল লাগে আপোনাৰ গানবোৰ বহুত ধুনীয়া কলাফুলেৰে বনোৱা হয় সেইটো কাৰণে মই নিজে আহিছোঁ বোলো এবাৰ চাব লাগে সেইটো কাৰণে আৰু মোৰ খুব সৌভাগ্য এনেকুৱা শ্ব'বিলাক যে হৈ থাকে কলেজ ফেষ্টবিলাক কৰি আমাৰ আচলতে চব কণ্ঠশিল্পীৰে কলেজ ফেষ্টবিলাক কৰি ভাল লাগে কাৰণ ষ্টুডেণ্টৰ ক্ৰাউডটো খুব ভাল থাকে আৰু খুব ধুনীয়াকৈ এনজয় কৰে আশা কৰিছোঁ আজি ইয়াত মঙ্গলদৈ কলেজত তাৰ ব্যতিক্ৰম সকলোৱে ধুনীয়াকৈ এনজয় কৰিব আৰু ময়ো খুব ভাল নিশ্চয় প্ৰগ্ৰামত লগ পাম বুলি আশা থাকিলে আপোনাক থেংক ইউ ছ' মাছ হয় থেংক ইউ মেম সো গাইজ এইটো আছিল বাৰ লগত হোৱা এটা চমু বাৰ্তালাপ ইয়াৰ পিছত মই কলেজৰ প্ৰগ্ৰামৰ বিষয়ে বেলেগ এটা ব্লগ ৰাখিম সেইটো আপোনালোকে চাব কিন্তু তাৰ আগতে বাৰ এখন চিত্ৰ এখন অংকন কৰি আছে কলেজৰ ষ্টুডেণ্ট এজনে সেইখন মই আপোনালোকক জাষ্ট এটা মোমেণ্ট এটা দেখুৱাইছোঁ